নমস্কাৰ সকলোকে। আজি মই আপোনালোকৰ আগত কিদৰে একদম সিম্পল ৱেত এটা চিকেন মছলা গ্ৰেভি বনাব পাৰি তাকে দেখুৱাম। এই আঞ্জাখন বনাবলৈ মাত্ৰ আমাক আধা ঘণ্টা সময় লাগে আৰু মাংসখিনি আগতে মেৰিনেশ্যন কৰি থোৱা বা বহুত ধৰণৰ মছলা পাতি একো নালাগে। আলহী দুলহী আহিলে বা ঘৰতে আপোনালোকে খুব সহজভাৱে এই আঞ্জাখন বনাই খাব পাৰিব। কেৰাহীখনত 4 টেবুল স্পুন মই ৰিফাইন অইল দিছোঁ। তেলখিনি গৰম হোৱাৰ পিছত তাতে 1 চিকুট চেনি দিলোঁ। চেনিখিনি যেতিয়া কেৰামেলাইজ হৈ যাব বৰ ধুনীয়া এটা কালাৰ দিয়ে। তাৰপিছত মই দিলোঁ 2টা লং, এটা ইলাইচি আৰু এডোখৰ ডালচেনি। এইখিনি অলপ ফুটাৰ পিছত 2 খিলা তেজপাত দিলোঁ আৰু তাৰপিছত মই দিলোঁ আধা চামুচতকৈ অলপমান বেছি গোটা জিৰা আৰু কেইটামান শুকান জলকীয়া। আৰু এইখিনি দিয়াৰ পিছতে আমি 2টা ডাঙৰ সাইজৰ পিঁয়াজ এনেকৈ কাটি ইয়াত দি দিছোঁ। এইখিনি অলপ ভালদৰে এতিয়া ভাজি ল'ব। এই পিঁয়াজখিনি ভাজাতে মাংসটোৰ কালাৰটো ডিপেণ্ড কৰে। পিঁয়াজখিনি যিমান ধুনীয়াকৈ আপোনালোকে ভাজিব মাংসৰ ৰংটো সিমানেই ধুনীয়া হ'ব। পিঁয়াজখিনি মই 2-3 মিনিটমান ল' ফ্লেমত এনেকৈ ভাজি, তেলটো কিন্তু বহুত গৰমেই হৈ আছিল, সেয়ে গেছটো অলপ ল' কৰি দি মই তাতে আধা চামুচমান নিমখ দিলোঁ। নিমখ দিলে পিঁয়াজখিনি খুব সোনকালে সিজি যায়, মানে গলি যায়। আৰু এতিয়া এইখিনিত অলপমান মই ঢাকন দি দিম। ঢাকনখন দিয়াৰ পিছত গেছটো কিন্তু ল' আছে দেই। তাৰ 1 মিনিটমানৰ পিছত অলপ গেছটো মিডিয়াম কৰি এয়া চাওক পিঁয়াজখিনি প্ৰায় কালাৰ চেঞ্জ হৈছে আৰু গলিবলৈ ধৰিছে। পিঁয়াজখিনি ভাজাটোৱে মেইন আৰু পিঁয়াজখিনি খুব ভালদৰে ভাজি ল'ব। আৰু এতিয়া আমি ইয়াতে মাংসখিনি দি দিম। মাংস মই দিওঁতে সদায় এনেকৈ এক পিচকৈ দিওঁ, তেতিয়া মানে গোটেই মছলাখিনি আৰু মাংসখিনিও খুব ভালদৰে ফ্ৰাই হয়। এয়া মই আধা কিলো চিকেন লৈছোঁ। আৰু খুব ভালদৰে গোটেইখিনি ভাজিম। মাংসটো একদম ভালদৰে ভাজিব লাগিব। মন কৰিছেনে এতিয়ালৈকে কিন্তু আমি কিবা পাউডাৰ মছলা বা হালধি একো দিয়া নাই। এই মাংসখিনি কমেও 5 মিনিটমান মিডিয়াম টু হাই ফ্লেমত ভাজি থাকিব লাগিব। আৰু অকণমান 2-3 মিনিটমান ভাজাৰ পিছত কিন্তু আমি আলুকেইডোখৰ দিয়ে দিম। আলুকেইডোখৰ আগতে ফ্ৰাইও কৰি লোৱা নাই মই চব, যিহেতু ব্ৰইলাৰ মাংস সোনকালেই সিজে সেইকাৰণে আলুখিনি মই আগতে দিম। এতিয়া আলু আৰু মাংস একেলগে মই 5 মিনিটমান ভাজি থাকিম, গেছটো হাই টু মিডিয়াম ফ্লেমত ৰাখি। আৰু আলুখিনি দিয়াৰ পিছত মই আধা চামুচ হালধি গুড়া দিলোঁ। আৰু হালধি গুড়াখিনি দিয়াৰ পিছত মই আধা চামুচতকৈ অলপমান বেছি নিমখ দিলোঁ। নিমখটো চবেই সোৱাদ অনুসৰি দিব, কাৰণ পিঁয়াজখিনি ভাজোঁতেও অলপমান নিমখ দিয়ে লৈছিলোঁ। সেয়ে আধা চামুচমান নিমখ দি আকৌ গোটেইখিনি ভালদৰে ফ্ৰাই কৰিব লাগিব। এইখিনি আকৌ 2-3 মিনিট ফ্ৰাই কৰি নিমখ দিয়াৰ পিছত আমি ঢাকোন দি দিম। ঢাকোন দি আমি 2-3 মিনিটমান ৰাখিম। এয়া চাওক মাংসখিনিৰ পৰা অলপমান পানী ওলাইছে, এই পানীখিনি পূৰা শুকাই যাব লাগিব। আকৌ আমি ফ্ৰাই কৰি থাকিম। মাংসখিনিৰ পৰা পানী নোহোৱা হৈ গৈছে। আমি এতিয়া ইয়াতে 2 চামুচ আদা নহৰু পেষ্ট মিহলাই দিম। আদা নহৰু পেষ্টখিনি দিয়াৰ পিছত আকৌ এবাৰ গোটেই মাংসখিনি ভালদৰে ফ্ৰাই কৰিম। 2 মিনিটমান এনেকৈ আপোনালোকে ফ্ৰাই কৰি থাকিব। তাৰপিছত ঢাকোন দি দিব। ঢাকোন দি পেলাই গেছটো চিম কৰি আৰু 5 মিনিট সিজিব দিব। 5 মিনিটৰ পিছত এয়া চাওক মাংসখিনিয়ে তেল এৰিছেই। আমি 10 মিনিটমান এতিয়ালৈকে মাংসখিনি ভাজি আছোঁ আৰু এতিয়া খুব ধুনীয়া এটা গোন্ধও ওলাইছে আৰু মাংসখিনিৰ পৰা ভালেমানখিনি তেলো এৰিছে। এতিয়া আমি ইয়াতে জলকীয়া মিক্স কৰিম। মই 2টা জলকীয়া আৰু এফাল ভোট জলকীয়া দিছোঁ। আপোনালোকে নিজে সোৱাদ অনুসৰি যিমান জ্বলা খায় সিমান দিব পাৰিব। আৰু এনেই অকণমান দেৰি এইখিনি ভাজি আকৌ ঢাকোনখন দি দিম। এইবাৰ 2-3 মিনিটমান ৰাখিম আৰু ঢাকোন খুলি আমি এনেই জান নাজান ইয়াতে ধৰি লওক আধা কাপমান পানী দিম আৰু গেছটো পূৰা হাই কৰি গোটেই মাংসখিনি ভালদৰে পানীখিনিৰ লগত মিক্স কৰি ভাজি থাকিম। গেছটো কিন্তু এতিয়া হাই কৰি দিব। আৰু এতিয়া পানীখিনি যেতিয়া বকবককৈ উতলিছে মই তাতে 2 চামুচ মছলা এড কৰিছোঁ। এই মছলাখিনি মই ঘৰতে নিজে প্ৰস্তুত কৰি থওঁ। কিনো দিওঁ মছলাখিনিত ভিডিঅ'টো শেষত মই আপোনালোকক ক'ম বাৰু।
এইখিনি মছলাই মই মাংস বা মাছৰ আঞ্জাত ইউজ কৰোঁ আৰু মছলাখিনি দিয়াৰ লগে লগে এটা বৰ ধুনীয়া কালাৰ আহে আৰু বৰ ধুনীয়া গোন্ধ আহে আৰু সোৱাদটোতো ক'বই নালাগে, নিজে ঘৰতে প্ৰস্তুত কৰি লোৱা মছলাৰ সোৱাদেই বেলেগ। আৰু এই গোটেইখিনি খুব ভালদৰে মিক্স কৰি লৈ আমি ঢাকোন দি দিম। দেখিছেনে মাংসখিনিৰ পৰা কিমান তেল ওলাইছে আৰু গেছটো ল' কৰি আমি আৰু 4 মিনিটমান সিজিব দিম। এয়া চাওক 4 মিনিটৰ পিছত মাংসখিনি পূৰা সিজি গ'ল আৰু আলু সিজিছে। মই আপোনালোকক এডোখৰ আলু ভাঙি দেখাইছোঁ। এয়া চাওক আলু খুব ধুনীয়াকৈ সিজি গ'ল। এতিয়া আমি একেবাৰে শেষত আপোনালোকে যদি ইচ্ছা কৰে এনেকৈও শুকান ভাজা হিচাপেও খাই দিব পাৰে, কিন্তু মই অলপ যিহেতু গ্ৰেভি কৰিম আমি ইয়াতে 2 কাপমান পানী এড কৰি দিম। মই কুহুমীয়া গৰম পানী ইউজ কৰিছোঁ আৰু পানীখিনি দি দিয়াৰ লগে লগে আকৌ ভালদৰে এবাৰ গোটেইখিনি মিক্স কৰি লৈ পেলাই আমি ঢাকনখন দি দিম। ঢাকনখন আমি 5 মিনিটমানৰ কাৰণে দি থৈ মাংসখিনি খুব ভালদৰে উতলিব দিম। এয়া আমাৰ খুব ধুনীয়া চিকেন মছলা গ্ৰেভি ৰেডি হৈ গৈছে। আপোনালোকক মই অনুগ্ৰহ কৰিছোঁ এনেদৰে আপোনালোকে বনাবচোন। মাত্ৰ আধা ঘণ্টাৰ ভিতৰতে এয়া ৰেডি হৈ গৈছে আৰু এইখিনি আপোনালোকে ভাতৰ লগত বা ৰুটিৰ লগত খাই চাব। একো ঝামেলা নোহোৱাকৈ একদম তৎক্ষণাতে এখন ধুনীয়া চিকেন মছলা গ্ৰেভি ৰেডি হৈ যায়। এতিয়া মই এটা ছাৰ্ভিং বাউলত উলিয়াই লৈছোঁ। তাৰপিছত আৰু ভাতকেইটা বাঢ়ি আমি এইখিনি চবে খাম। আৰু এতিয়া মই মছলাখিনিনো কেনেকৈ প্ৰস্তুত কৰিছিলোঁ তাকে আপোনালোকক ক'ম। এই মছলাখিনিৰ কাৰণে মই গোটা ধনিয়া, গোটা জিৰা, শুকান জলকীয়া, জালুক, ডালচেনি, ইলাইচি, লং আৰু চফগুটি কেইটামান ভালদৰে ৰোষ্ট কৰি ভালদৰে পিচি থৈ দিওঁ। এয়া চাওকচোন কি ধুনীয়া কালাৰ এটা হৈছে আৰু খুব এটা ধুনীয়া গোন্ধও ওলাইছে আৰু খাবলৈও খুব ভাল লাগে। এইদৰে আপোনালোকেও এদিন বনাই খাব আৰু কেনেকুৱানো পালে মোক কমেণ্টত জনাব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ।